প্ৰমোদ বড়ো আমাৰ মানুহ, প্ৰমোদ বড়ো মাটিৰ মানুহ। শুনিছেনে এবাৰ তেখেতক? দেখিছেনে এবাৰ তেখেতক? নালাগেনে এবাৰ নিজৰ মানুহ যেন তেখেতক? এৰা লাগিবই, কাৰণ এই মাটিৰ গোন্ধ আছে তেখেতৰ গাত। নহয় জানো মাটিৰ সন্তান তেওঁ? খেতিয়কৰ সন্তান, দুবেলা দুমুঠিৰ বাবেও কৰিছিল হাহাকাৰ। সপোন আছিল অলেখ, নাছিল পিছে মসৃণ পথ। সেয়েহে কৈছিলোঁ আৰম্ভণিতে, প্ৰমোদ বড়ো আমাৰ মানুহ, প্ৰমোদ বড়ো মাটিৰ মানুহ। শুনক আৰু কাহিনী, বুজি পাব সকলোখিনি। তেখেতৰ জীৱন কাহিনীত আপুনি পাব নিজক বিচাৰি। এনেকুৱা লাগিব আইনা এখনৰ সন্মুখত থিয় হৈ আছে আপুনি। কাৰণ তেখেত ৰজাঘৰীয়া নহয়, তেখেত ধন টকাৰ ভঁৰালত ডুবি থকা লোক নহয়। সোণৰ চামুচ নাছিল মুখত, বাৰে বাৰে ঠেকেচা খাইছিল, কয়লাৰ খনিত হাত ময়লা হৈছিল। আজিও জিলিকে হাতৰ ৰেখাত সেই কাহিনী। সৰুৰে পৰা দেখিছিল অশান্তি, জ্বলি থকা দেখিছিল নিজ মাতৃভূমি। যদিও তেতিয়া ক'ব পৰা নাছিল মুখ খুলি, বুকুৰ মাজত কিন্তু শান্তি ঘূৰাই অনাৰ সপোন এটা ৰাখিছিল পুহি। দিনে ৰাতিয়ে ভাবিছিল কৰিব পাৰোঁ কি বুলি। অশান্তিত ভুগিছিল আপোন মানুহৰ দুৰ্দশা দেখি। আপোনাৰ মনতো এইবোৰে কৰে আমনি। আপুনিও নিবিচাৰে জানো সলাব BTC খনি? নিবিচাৰে জানো শেষ কৰিবলৈ দুৰ্নীতি? আপোনাৰ সপোন বাস্তৱ কৰিব পৰা সন্তানজন। বহুতে দুৰ্নীতি অত্যাচাৰ দেখি মুদিলে চকু দুটি, তেখেতে কিন্তু নোৱাৰিলে থাকিব সহি। এদিন সেয়েহে কৰিলে প্ৰতিজ্ঞা, আনিম ঘূৰাই শান্তি, লাগিলে মৃত্যু লম সাৱটি। সেয়াই যেন আছিল আৰম্ভণি। প্ৰতি খোজত কষ্ট সহি সহি পালেহি এইখিনি। মাথো এটাই সপোন, জিলিকাম নিজ মাতৃভূমি। কৰা নাই কি? ঘামক তেজ কৰি বোৱালে, দিন ৰাতি একাকাৰ কৰিলে। এনেই আজি নাপায় তেখেতক সকলোৱে চিনি। আপুনিও জানে তেখেতৰ অৱদানখিনি। আনজনৰ সুখত সুখী, আনজনৰ দুখত দুখী, এয়াই প্ৰমোদ বড়োৰ কাহিনী। আজিও সেই একেজনেই হৈ আছে। আজিও সেই বুকুত কাম কৰাৰ হাবিয়াস আছে। আজিও সকলোকে লগত লৈ আগবাঢ়িব বিচাৰে। আজিও মাটিৰ মানুহ হৈয়ে সেৱা কৰি আছে। সেয়েহে কওঁ, প্ৰমোদ বড়ো আমাৰ মানুহ, প্ৰমোদ বড়ো মাটিৰ মানুহ।